তুমি মই এদিন জানা হৰ সাজিমে তাতে যোন থাকিব তাতে তৰা থাকিব তাতে মৰমতে আমাৰ মইনা উমলি থাকিব। পয়া লাগা গান শুনে তাৰ তুমি মই ঘৰ সাজে বোলে তোৰ লগত কোন আবে বিয়া হ'ব এই ঘেণ্টা। মাকচুকলাই গান এটাও গাব নোৱাৰে এতিয়া ধৰি। তোৰ লগত নিমিলা গান মাৰলি মই নকয় কি কৰিম কমে। বালেশ্বৰৰ বাল কথাই প্ৰতি ঠাট্টা কেৱল। মই কি হেণ্ডচাম নহয় নেকি মাকচুকলাই? তই আৰু হেণ্ডচাম এই গুড পৰা উঠো দেখছানে? গুড পলি উঠো কেনেহান হয় হুবহু কেনেহানে দেখিয়ে তোৰ মুখখান তই ভালকে আইনাত চাবিছো বাৰু তোৰ মুখখান। বালৰ বুটা পয়া লগা হৈছে যা মই হেণ্ডচাম কাৰণে তো উঠে জ্বলা সেইকাৰণে এইগিলা আলে বালে বকি থাকা। ঐ চলিহা তহঁতে কি কৰি আছা ইয়াতে? বিয়া খাবা নাযাওঁ নেকি মহাজন জ্যেষ্ঠৰ? চব মানুহে বিয়া খাই আহিল আমিয়ে যাবা আছো। বাহ তাৰ বিয়া খাৱা জোজ বেটাৰ উৰে আহিছে একেবাৰে। কি কৰিবা পাৰে এই চবে দেখোন বিয়াখন খাই আহিলে আমাৰ নাজান কি বিয়া খাবা? খান্তাও নাযাওঁ এতিয়া বিয়া খাবা মহাজন হৈছে কাগজতকেও চেপ্তা মাল। সি বেটাই চয়াবিনৰ তৰকাৰী দি ভোজ কৰি লেঠা মাৰব। জানা আছে মোৰ তাৰ কথা। কথাটো ঠিকেই দিছ ভাই তই। মই আমাৰ ওচৰৰ মনটো গাঁঠি সিহঁতক সুধিছিলো সিহঁতে কৈছে চয়াবিনৰ আঞ্জা দি ভাত খোৱা বুলি। কৈছো নে মই জানা আছে এইগিলা। তাৰ পইচাত থাকিলে কি হলে সি মানুহক খুৱাব নোৱাৰে। বেটা কাবাৰ তাত খাৱাহে ধকৰে মইনা। তাতকে আমি এটা কাম কৰিম দে না কি ক চলিহাত? কি কামেই? মই শুনা পাইছো কইনা ঘৰ বোলে মস্ত ধনী। সেইকাৰণে আমি ডাইৰেক্ট দৰাৰ লগত গুচি যাম কইনা ঘৰত। ঐ ভাই আইডিয়াটো কিন্তু বঢ়িয়া হ'ব তাতে যাই দগৰি খাব পাৰিম মাছে মাংসয়ে। দে হ'ব দে পিছে ৰাতিয়ে যাম দৰাৰ লগত। এই চলিহাত আমি এটা কাম কৰো দে আমি বাছত নাযাওঁ ঠেচকা ঠেচকিকে। আমাৰ গাড়ীখনকে লৈ যাওঁ দে গোটাইকেইটাই 200 মানকে তুলি। আমি অলপ তিনটা গাড়ীত দেখোন চিট থাকে 4টা আৰু এটা কোনোবাক লব পালে ভাল হ'ল তেতিয়াহ'লে পইচাটো অলপ কমি গেল। মিঠু কেঁচৰা যায় নেকি তাক কৈ চাব পাৰি একবাৰ। এই কেঁচৰা তোক লগ ধৰবি তাৰ লগত যাৱাই ভয় লাগে ভাই। কইনা ঘৰত যাইবা কি জোত বত ল'ব কি কৰবো আৰু গাঁৱৰ মানুহ থাকবো আৰু একো নকৰে দে পইচাটোহে আমাৰ কমবা লাগে আৰু। দে পিছে লগ ধৰা পাৰি পিছে তাক লগ ধৰি আহো তাইতে। যৌ পিছে নাৰে না বা বহুত খাই দিলে বিয়াত। মিঠু হাও টফি থকা মানে আন দেখো নাই কি আবাইছে ইহঁতে। তোক এটা কথা কব লগা হৈছিলে ভাই। কি কথা কৈছোন তাড়াতাড়ি। বেলেগ কথা একো নহয় আমি মানে দৰাৰ লগত যাম বুলিছিলো ৰাতি। ভাবছিলো আমি চাৰিওটাই যাওঁ গোটেইকেইটাই 200 টকা উঠাই পেলাই আমাৰ গাড়ীখনকে লৈ যাওঁ। সেইকাৰণে তোক কব আহিছিলো তই পিছে যাবি নে? 800 টকা দি বঢ়িয়াকে ঘূৰি আহিব পাৰিলো হয় মাছ মাংস খাই। যাম দে এইটো আৰু কব লাগে নে? তই পিছে আজি মহাজন জ্যেষ্ঠৰ তাত গৈছিলি নে বেৰা ভাত সাজ খাবা? মহাজনৰ মাকত টাং মাক চকলাই সি বিয়া পাতি চয়াবিনৰ তৰকাৰী ভাত খুৱাই খাই দিছে ভাই। আমি এইগিলা জানাই আছে আমি জানো সেইকাৰণে আমি দিবৰা নেগালো। কি বেটা মস্ত চিপিৰা সেইকাৰণেহে আমি ৰাতি দৰাৰ লগত যোৱা প্লেন বনাইছো। ৰাতি মাছে মাংসই খাব পাৰি। ভাই দগৰি খাব পাৰিমে। হ'ব দে চলিহা যাম দে মোৰ তো একেবাৰে ফাইনেল বুলিয়ে ধৰি থৌ। মোৰ এতিয়া টাউনত অলপ কাম আছে টাউনৰ পৰা অলপ আহি লওঁ। তই টাউনত যাবি এতিয়া? মোৰ এটা মস্ত কাম আছে তাতে মই টাউনৰ পৰা আহি ল'ব লাগব তাৰপিছতহে যাব পাৰিম মই। ভালে হ'ল দে পিছে তই পিছে এটা কাম কৰিবি গাড়ীখনত তেল খিনি ভৰাই লৈ আহিবি আমি পইচা খিনি দি খেদাম। হ'ব দে কিয় নভৰাম আকৌ। ৰ বেটা তই আকৌ তোৰ 200 টকাটো নিদিয়াকে নাথাকবি। আমাৰ 600 দি পেলাই আকৌ তোৰ 200 নিদি পেলাই তেল ভৰাই নানবি আধা ৰাস্তাত ঠেলিব লগা অৱস্থা হ'ব। নকৰো ভাই সেইগিলা কিয় নিদিম আকৌ মোৰ 200 টকাটো। মই টাউনত যাম কাৰণে আৰু মই তেলটো ভৰাই আনিব খুজিছো তহঁতে আৰু মোকো অন্ধবিশ্বাস কৰা নাই নাঙে দে ভাল মই নভৰাও দে। দে ভাই এইটোতো আৰু খং কৰা নে তইতো নিদিব পাৰা সেইকাৰণেহে কৈছো আৰু দে যা তই এবাৰ তেলটো ভৰাই লৈ হ'ব দে এতিয়া মই যাওঁ পিছে গাড়ীখিনি তেল ভৰাই লৈ আহো নহ'লে দেৰি হ'ব মাক চকলাই। বা টফি তোৰ জিলকি আছে মাক চকলাই মেকআপ চেকআপ কৰি আছা নেকি তই দৰা ঘৰত যাম বুলিয়ে? ভাই অলপ হেণ্ডচাম হৈ যাবাই লাগব আৰু মেকআপটো কৰবাই লাগব দৰাৰ লগত যাম তাত দৰাৰ লগতে বহিম যাবাইতো লাগব ভাই মেকআপ চেকআপ কৰি। দে তইহে মেকআপ কৰবা আমি এনকে যাম দে মাক চকলাই। তহঁত যেনকে গেলিও যা তহঁতক কোনে চাব আৰু। হয়ে পয়া লগা সি একবাৰ কোনে চাব গোটাই একেবাৰে হলিও মোৰ নিচিনা হেণ্ডচাম হোৱা পাৰবি নে তহঁতে? পাঠিয়া তহঁতে ইয়াতে বহি আছা মই তহঁতক আহি এনেই বিচাৰি আছো মই তেল চেল ভৰাই লৈ আহিলো গাড়ীত ৰেডি হৈ এতিয়া তহঁতে জল্দি। আৰু এটা কথা কওঁ শুন মই তহঁতে দিয়া পইচা কেইটাক বাহিৰা মোৰ তাৰ এক্সট্ৰাকে 50 টকা দি পেলাই তেল ভৰাই লৈ আহিছো। কি কয় তই দিছা 50 টকা? ভালে কৈছি দেই মাক চকলাই আধা ৰাস্তাত ঠেলিব নলগা হ'লেই হ'ল আৰু। চলিহা ঠেলা বাৰু হ'ল কিন্তু এটা কথা কওঁ শুন তহঁতে তাতে যাই কিন্তু কোনে মুতেনি চুতেনি খাব নোৱাৰা দেই। গাল মোক কিয় কৈছ মই খাওঁ নেকি এইগিলা?
ভাল মোকে কৈছি দেখোন এই শেষ নকাই গা মিঠু কেঁচৰা সিহে খাই দে ভাই কিনো কোৱা আৰু তহঁতে গাঁৱৰ মানুহবিলাকৰ লগত যাম তাতে গাঁৱৰ মানুহবিলাকৰ লগত থাকিম তাতে ন খাম নে হ'লেও কিন্তু পাতিয়া তোক বিশ্বাস কৰা বহুত টানেই ধৈ মাক চকলাই টফি তহঁতে কিবা মোক ফাল্টু বুলি ভাবি থাকা নেকি নে মই কিবা ঘৰত মুতিনি খাম বুলি তাতেও খাম যায় নেকি নে দে হ'ব দে এতিয়া 10টা বাজিল 10:30 দৰা যাবাই হ'ল যৌ আমি জল্দি ওলাই লম মোৰতো ওলোৱা হৈছে মেকআপ চেকআপ কৰি ৰেডি তোলে নোলোৱা এতিয়া চলি জল্দি ৰখি নাথো আৰু তহঁতক আহো চলি মস্ত ধনী দেখোন এহাতে কি ধুনীয়া পেণ্ডেল দিছে দেখোন বাপ ৰে বাপ ৰ আমি ইয়াতে পেণ্ডেল দি যাব নোৱাৰো আমি পিছফাল দি যাই পেলাই গোটা খাই লওঁ আমাৰ খাৱা ঠাণ্ডা অৱে কেঁচৰা ঠিকেই কৈছে হয় তই যৌ বাপ বাপ কি ডাঙৰ পেণ্ডেল দিছে মাক চকলাই আৰু তোক এটা চাহো খাবা দিছে ভাত চাত নেতে নেকি নেতে ঐ মাক চকলাই ৰ সেইগিলা বাদ দি এতিয়া আমি ইয়াতে ভাত চাত খাব পাৰিম নে নৰিম জেষ্ট খোৱাতে দেখা দেখি নাই একা চলিহাৰ বৈছা তহঁতে ঐ জেষ্টে তোৰ মৰমতে আহিছো আৰু একে জেষ্টে আমি পিছে আহিবা বহুত দেৰি হ'ল একা চাহকা খাই থাকিব দিবি না ভাত চাত দিবি আমি আৰু ৰৈ থাকিব নোৱাৰো এতে ভাতকেইটা খাই আমি যাওঁ আৰু কি কয় তই পয়া লাগা ভাত খাবা আহিছা তই ইয়াতে এখন বিয়াত ইয়াতে ভাত নচলে নহয় অকল চাহ খাই তই যাব লাগবই ভাই হা কি কয় মাক চকলাই গেল যা 800 টকা এনে কি কয় চলি মই দেউতাক ঘূৰাই দিম বুলি কৈ পেলাই 200 টকা লৈ আহিছিলো এতিয়া যেতিয়া খাবাও নাপাওঁ মোৰ 200 টকা এনে পানীত তৰি লাগা যাওঁ ভালে ইয়াতে ভাল কৰি থাকবি ইয়াতে চলিহাৰ কিয় গেলি তহঁতে চাহ ভালকে খাই নাগিলি একা থৈ মাক চকলাই তইতো চিপৰাই এখন ঘৰ দেখো আৰু চিপৰা হৈ চাহ কুৱে খেদবা আহিছি ইতাক বাল চাহ তই ইয়াতে বহি বহি হাও গাড়ী দেখো তেল চেছে হলে 800 টকা তেল ভৰালি আৰু তোৰ তাৰ পৰা 50 টকা দিছিলি হে ভাই ঐ মিঠু তই ঠগলি নেকি নাই ভাই আমাক এতিয়া আমি আৰু কেনেকে যামে ভাই দে ঠেলি হলেও যাম দে একো নহয় 7টা মানুহ আছো মই বহিলাম ষ্টেৰিঙত তই 3টা ঠেলবি একো নহয় দে খৰ পাম যায় আৰু মাক চকলাই তোক বিশ্বাস কৰবাই নালাগিছিলে পাল যা এতিয়া তই ঠেলগে যা গাড়ী মই এটা ষ্টেৰিং মই যাৱাত নাই তই ঠেলগে গাড়ী খৰ পাবা লাগবিলে নহয় তোক মই এটাই মাৰিম